তো হেল্ল' গাইছ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম মানে আপোনালোকে দেখাই পাইছে চাৰো হয় বানপানী হৈ গৈছে গাইছ কি কৰিম আৰু এই বানপানীটো গৰু ছাগলীৰো মানে অৱস্থা নহয় আছে এই তাকে আপোনালোকক দেখাই আছোঁ চাই থাককচোন তাকে গৰু ছাগলীৰ অৱস্থা নহ'ল কি হ'ল আমাৰ মানে একদম খিয়াৰ আনি থৈ দিছিলোঁ তাত আছে গলিঘৰ আৰু গলিঘৰটোৰ পৰা খিয়াৰ আনি সিহঁতক ধুনীয়াকৈ দিছোঁ যিহেতু চাৰো হয় বানপানী হৈ গৈছে আপোনালোকে দেখাই পাইছে আৰু আমাৰ এই কুত্তাকেইটা চাৰাকেইটা এন্দৰে ভালে গাইছে এহেঁতে কি সুন্দৰ বিন্দাছ আৰামত বহি আছে খাই আছে আমি দি আছোঁ কামো কৰিব নালাগে একো কৰিব নালাগে কিন্তু গৰুকেইটা এহেঁতৰ বহুত কষ্ট হৈছে খিয়াৰ দিছোঁ গাইছ খাই আছে আৰু আমাৰ ৰাস্তাত কিমান পানী দিছে দেখাই আছোঁ ৰ'বক আৰু গাইছ ঘৰৰ গেট হৈছে আমাৰ এইটো কিন্তু গেটত দেখি ওলাই গ'লে ডাইৰেক্ট এইগিলা আপোনালোকে দেখাই পাইছে এইগিলা ডাইৰেক্ট পানী মানে এফালে মানে আজি ৰাতি উঠি এপানি পানী একেলগে পুৰা এইগিলা পানী একদম গোটাই আৰু এপানে দেখিছেনে আপোনালোকে মানে গোটাই পানী আৰু এইগিলা গোটাই একদম এই ৰাস্তাটো গোটাই আমাৰ শুদ্ধা পানী আৰু মানে গাড়ী চাইকেল একো নিব নোৱাৰি আৰু খোজ কাঢ়িবও নোৱাৰি গাইছ পাৰিলে আৰু সেইটো এটা আপোনালোকে দেখিছে মানে একদম কৈলাজল নদী এইটো এটা কৈলাজল নদী আপোনালোকে দেখাই পাইছে এইটো কৈলাজল নদী মানে সেই নদীৰ পৰা পানী সোমাই পেলাই এইগিলা গোটা ভৰ্তি হৈ গৈছে আৰু যিটো ব্ৰহ্মপুত্ৰৰ পানী বাঢ়িছে মই গুৱাহাটীত যাই আছিলোঁ গম পাইছোঁ মানে চাইছোঁ এই মানে ব্ৰহ্মপুত্ৰ একদম বহুত বাঢ়িছে সেইকাৰণে এইটো পানী মানে আৰু বাঢ়া আৰম্ভ কৰিছে আৰু এইফালে দেখিছে মানে আমাৰ ঘৰৰ পিছফালটো আৰু এই ঘৰৰ পিছফালটো আপোনালোকে দেখিছে কিমান মানে পানী ফুল হৈ গৈছে আৰু মই ইয়াতে মানে আমাৰ কঠীয়া ছিটাইছিলোঁ কঠীয়াটোতে আছিল মানে কঠীয়াগিলা গোটা কি গৈছে মানে পানী উঠি পেলাই গোটা নষ্ট হৈ গৈছে বেৰাই দি আছে আপোনালোকে দেখা পাইছে এইগিলা বেৰা মানে গৰু সোমাবৰ কাৰণে দিছিলোঁ কিন্তু গৰু নোসোমাৰ কাৰণে দিলনো কি হ'ব কঠীয়া গোটাই মানে পানী খাই শেষ আৰু এইগিলা দেখিছে আপোনালোকে কিমান পানী মানে চালা পানীৰ ওপৰতে শেষ বেলা গাইছে গাইছ আৰু গাইছ আমাৰ মানুহখানে সিমান এটা সুবিধা নহয় বানপানী বুলি হ'লে যে আমাৰ মানুহৰ সিমান এটা সুবিধা হ'ব সিমান এটা নহয় মানে কিবাকে চলিব পাৰি আৰু অলপ চলপকৈ হ'লেও সৰু সুৰাকৈ কিন্তু গৰুকেইটাৰ মানে বহুত বেয়া অৱস্থা আমাৰ গৰু বুলি নহয় চবৰে গৰুগিলা মানে বহুত বেয়া অৱস্থা আৰু মানে সেই ঘাঁহ নাই বা কিছুমানৰ তোমাৰ খিয়াৰ চিয়াৰো নাই সেইগিলাখন গৰু কেনেকৈ থাকিব মই তাকে মাথা মাৰি আছোঁ কিন্তু কি হ'ব উপায়টো নাই আৰু গাইছ সেনেকৈ লুকাব লাগিব আমি মানে খিয়াৰ কিনি থৈ দিছিলোঁ সেই খিয়াৰ তাৰমানে বাৰিষাৰ দিনত তেওঁলোকে পল্লি খুৱাম বুলি ভাবি পেলাই কিনি থৈ দিছিলোঁ কিন্তু এতিয়া আমি বঢ়িয়াকৈ মানে গৰুকেইটা যিটো বাৰিষাৰ দিন পৰি এতিয়া গৰুকেইটা খাব আছে যিয়ে ন অলপ মানুহ আৰামত আছে কিছুমান গৰু যেনিবা খিয়াৰো খাব নাই এনেকৈ আছে গাইছ অৱস্থা আপোনালোকে দেখা পাইছে এইগিলা আছে দেখিছেনে মানে এইগিলা আছে কঠীয়া আৰু এই কঠীয়াবোৰ মানে গোটাই মানে পানী খাই পেলাইছে মানে কঠীয়া আছিল একেলগে কিন্তু একেলগে এইগিলা কঠীয়া গোটা কয়লা পৰি গৈছে আৰু এই শিকিডাল বাকী আছে এই শিকিডালো খাব গৈছে এপানি দেখিছেনে আপোনালোকে এই এপানি পানী আজা কৰিছে এতিয়া পানী আজা কৰিলে কি হ'ব মানে কঠীয়াগিলা গোটা খাই পেলাব আৰু উপায়টো নাই গাইছ আপোনালোকে দেখিছে আমাৰ ৰাস্তাৰ অৱস্থা এইটো আমাৰ ৰাস্তা গোটা ফুল পানী আপোনালোকে দেখিছে কি কৰিম আৰু উপায়টো নাই গাইছ চাই থাককচোন আপোনালোকক দেখাই আছোঁ আৰু গাইছ মোৰ এডাল বস্তু কাৰণে ভয় লাগি আছে মানে আমাৰ এডাল হৈছে চেচু গাছ মানে বহুত দিন হ'ল পুৰাণা মানে ডাঙৰ হৈ আছে আস্তে আস্তে কিন্তু এই গাছডাল মানে পানী চানী পালি কিন্তু মৰা চান্সটো অলপ বেছিকৈ থাকে কিন্তু এই গাছডাল যদি মৰি যায় গোটাই বহুত টকা লুজ হৈ যাব গাইছ আৰু সেইগিলা আমাৰ পাছফালে বাঁহ গোটাই একেবাৰে এইগিলাটো বাছাটো পানীত সিমান এটা নমৰে কিন্তু এডাল বা কি হয় আৰু মানে গাইছ আমাৰ মাইটা মানে বস্তু এটা দিছিল সেই বস্তুডাল মূল্য নাপায় কিন্তু সেইডাল হৈছিল লাও মানে যিটো বাৰিষাৰ দিনত আমি মানে লাও চাও বিকিলোঁ চলি যাব পাৰোঁ আৰু কিন্তু আমাৰ মায়ে এডাল লাও পুতিছিল সেই লাওডাল মানে কি হৈছে আপোনালোকক দেখাই আছোঁ ৰ'বচোন মানে চাৰো হয়তো পানী উঠিছে পানী দিলে এতিয়া কি হ'ব উপায়টো নাই এতিয়া পানী পাইছে নেকি গৰুক চাওঁ ৰ'বচোন আপোনালোকক দেখাই আছোঁ চাই থাকক গাইছ লাওডাল আপোনালোকে দেখিছেনে এইগিলা পাতগিলা মানে লেলপা পৰি গৈছে লেলপা মানে কি এডাল মচি আৰু প্ৰপাৰলি মৰি গৈছে আমাৰ মাইটা মানে ইমান কষ্ট কৰি পেলাই এডাল কৰিছিল কিন্তু আকৌ যাই যে মৰিলে গাইছ কি কৰিব আৰু উপায়টো নাই বাৰিষাৰ দিনত এইগিলা হয়ে আৰু উপায় নাই আৰু এইগিলাখন হৈছে আমাৰ লাও মানে এইগিলাখনো ৰঙা পচি অলপ পাতগিলা তো নমৰিলে ভাল হয় গাইছ কি বা হয় সেনেকৈ হ'লেও চলিব লাগিব দে আৰু এইগিলাখন আমি বিকি চিকি হ'লেও চলোঁ আৰু এডাল হৈছে অমিতা আপোনালোকে দেখা পাইছে এডাল অমিতা আৰু এডাল অমিতা মানে লাগছিল কিন্তু আমি খাইছোঁ এতিয়া মানে যিকেইটা আছে সৰু সৰু আছে এইগিলা আৰু আমাৰ ঘৰ হৈছে অমিতা বেছি ডাঙৰ নাই এইখিনি ইমান ডাঙৰ হ'ব আৰু এডাল আছে ইমান ডাঙৰ আছে সেইডাল মৰিছে কিন্তু সেইডাল এতিয়া নাই আৰু গাইছ আৰু এডাল লাও আছে মানে সেই লাওডাল মৰা নাই বৰ্তমানলৈকে মানে পানী গৰুত পোৱা নাই সেইকাৰণে মৰা নাই আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ ৰ'বচোন আৰু লাও হৈছে মানে এডাল হৈছে পানীলাও এই পানীলাওডাল মানে মৰা নাই বৰ্তমানলৈকে আৰু এডাল হৈছে ৰঙালাও আপোনালোকে দেখা পাইছে এডাল ৰঙালাও এডালো মৰা নাই এই দুডাল বঢ়িয়া হৈছে আৰু বঢ়িয়াকৈ নমৰিলে ভাল হয় আৰু চাই থাককচোন বঢ়িয়াকৈ দেখাই আছোঁ যিহেতু চাৰো হয় পানী আৰু গাইছ মানে ঘৰৰ পিছফালে আহি পেলাই পানী ইমান পাইছে আপোনালোকে দেখিছেনে কিমান পানী পাইছে ইমান পানী বেছি আৰু এইগিলা আছে আমাৰ তামোল মানে গড়াই থৈ দিছে এইগিলা তামোল এইগিলা চালা গোটাই শেষেই হৈ যায় নেকি বাছা আৰু বাকী গাইছ মানে আপোনালোকৰ ঘৰৰ পিছফালখনো দেখাই দিলোঁ মই ঘৰৰ পিছফালে কিমান পানী উঠিছে আপোনালোকে দেখা পাইছিলে চালা মানে তুমি আহি পেলাই একদম মানে পিনটোৱে পাব মানে ইমান পানী হৈছে আপোনালোকে দেখিছেনে আৰু মানে মোৰ আগত আছে আপোনালোকে দেখিছে আপোনালোকে এখন জিকা চাং আছিল কিন্তু এই জিকা চাংখন মানে গোটাই বেয়া হৈ গ'ল মানে বেয়া মানে কি পানী গোটাই খাই পেলিলে আপোনালোকে দেখা পাইছেনে পানী গোটাই একবাৰ খাই পেলিছে গোটাই লেলপা পৰি গৈছে দেখিছে আপোনালোকে তো বাকী গাইছ মানে আমাৰ লগত যে বলেৰ আহি পালা আৰু এইবোৰে তো মানে এইগিলাখন কিবাখানি লৈছে আকৌ এইগিলাখন ক'ত পুতবি তই এইগিলাখন মোৰ ভিতৰত তাৰ ভিতৰত পুতবই কিন্তু ইয়াতে অলপ মাটি পেলাইছে সেই মানে এই চহৰৰ জেগাখন বঢ়িয়াকৈ পেলাই দিব আৰু এটা ঘৰো বান্ধিব লাগিব মানে নটা ঘৰ বান্ধি না এই ঘৰ বান্ধিবতে আৰু হেঁপানো তাৰ মাটি আছে কিন্তু সেইখিনি মাটিত তাৰমানে তাৰ কি হৈছে মানে পানী উঠিছে সেইকাৰণে এই মানে
ফুলৰ আকচেক মানে আৰু এইগিলা কি আদা চাদা বঢ়িয়াকৈ মানে তো লৈছে আৰু এটা ধুনীয়াকৈ ফুটবহি আৰু আপোনালোক কেনেকৈ পুতে কি কৰে গোটেইখিনি দেখাই আছোঁ চাই থাকক তো বাকী গাইছ মানে আমি ইয়াৰ মানে যোনখিনি জেগাত মাটি তুলিছিল সেইখিনি জেগা মানে আমি বৰ্তমান আহি পালোঁ আৰু জেগা আছে এইখিনি মানে চবতে পানী উঠিছে আপোনালোক দেখা পাইছে এইখিনি এজত মানে পানী উঠে না পানী নুঠে কাৰণটো হৈছে মানে কি ই মানে চালা এই বুদ্ধিতে সেই বুদ্ধিতে ই কি কৰিছে ই মানে বঢ়িয়াকৈ মাটিখিনি গোটা ওখ কৰি লৈছে ওখ কৰি পেলাই এতিয়া মানে দে ফুলখিনি পুতি দে ফুলখিনি ওলোৱা আহিলে কি মানে কি উলিয়াইছা এইটো মই এতিয়া বিটুল নাও খাম এইটো কি বস্তু এইটো তামোল দিয়া ওলা দে বোলে গাৰাখান কেনেকৈ গাৰা খান্দিছে চাওঁ অঁ এনেকৈ গাৰাটো খান্দিছা তুমি বালা মাটি ন হ'ব না বালা মাটিত তামাম ভাল বালা মাটি ভাল আজি অকল সেই জোপাই নহয় এইগিলাখন পুতিছে আপোনাৰ দেখিছে নে এইগিলা গোটাই ফুলৰ পুলি এইগিলা গোটাই ফুলৰ পুলি পুতিছে মানে আৰু আপোনাৰ এই গাৰা চাৰা ধুনীয়াকৈ খান্দিছে এইবাৰ কি পুতিবা এইবাৰ আদা পুতিব আদা খালি হয় পাদা আৰু আমাৰ অপেক্ষাৰ অন্তত মানে এইখিনি ধুনীয়াকৈ পুতি দিলোঁ আপোনালোকে দেখা পাইছে বঢ়িয়াকৈ হৈ গৈছে আৰু আমাৰ ই বঢ়িয়াকৈ হাত চাত ধুই আছে ধুনীয়াকৈ আৰু ব'লা আমি অলপ বহো ব'লা আৰু গাইছ আৰু মানে আদা চাদা ধুনীয়াকৈ পোতা হৈ গ'ল মানে চব মানে গোটাখিনি পুতি দিলা আৰু এই ৰাস্তাটো দেখিছেনে আপোনালোকে মানে কিমান পানী হৈছে গোটাই তাকালৈকে পানী গাইছ মন্দিৰত তাকালৈকে পানী ইমান ভয়ংকৰ পানী গাইছ কি কৰিম আৰু চাই থাককচোন আপোনালোকক মানে যি পাৰোঁ দেখাই আছোঁ মানে বানপানীৰ ওপৰত চাই থাকক তো বাকী গাইছ মানে আমাৰ বলেনো মানে ঘৰত গুচি গ'লে সেইটো এটা সি খোজকাঢ়ি যাই আছে সেইটো এটা খোজকাঢ়ি যাই আছে তো এতিয়া অলপমান দেৰিকৈ ভাত চাত খাই উঠি মানে অলপ আমাৰ মমাৰীত দেখি যাম তো বাকী গাইছ এতিয়া গৰুকেইটা ধুনীয়াকৈ থৈ দিলোঁ অলপমান আৰু দিলোঁ মানে সিহঁতক আৰু অলপ আধা দিলোঁ দি পেলাই এতিয়া মই বঢ়িয়াকৈ যাই থাকোঁ আমাৰ মমাৰীত দেখি যাওঁ ক'ত কিমান পানী দিছে আপোনালোকক দেখাই আছোঁ চাই থাকিবচোন বাকী গাইছ মই মানে ঘৰৰ পৰা ওলাই পেলাই মানে এই গোটা পানী মই ভাঙি আহিলোঁ দেই গাইছ আৰু এই অলপমান পানী নোহোৱা জেগা আছে এইখিনি ইয়াতে পানী নাই আৰু আগৰ পৰা আকৌ পানী আৰম্ভ হ'ব মানে চাৰো হয় পানী গাইছ আপোনালোকে নদী গৰাটো দেখা পাইছে মানে এই নদী গৰাটো আপোনাৰ এই ভাঙি আছে আপোনালোকে দেখা পাইছে মানে কি ক'ব আৰু মানে তামাম ভাঙি আছে গাইছ আপোনালোকে দেখা পাইছে নে অঁ গাইছ আপোনালোকে যদি দেখা পাইছে মানে বংশৰ পথাৰ এইগিলা চব বানপানী আৰু এই ৰাস্তাত মানে মানুহ চানুহ বঢ়িয়া ফুৰিব আহিছে আৰু আপোনালোকে দেখাই পাইছে গোটাখিনি তো গাইছ আপোনালোকক মানে বানপানী চানপানী ধুনীয়াকৈ দেখালোঁ আৰু আমাৰ বলনে বোলে মানে আজি বোলে জুবিন ভাই বোলে কিবা দোকান অপেনিং কৰিছে কৰিলে মানে এতিয়া মানে জুবিন তাত গেছিল গেলে কিবা আনিবলৈ গিফ্ট চিফ্ট দিহে দিছে চাওঁ গিফ্ট চিফ্ট কি দিছে খুলছোঁ তই গিফ্ট চিফ্ট এইগিলা এইটো আনবক্সিং কৰিম গামছা খান দিছে আৰু জুবিন ভাৰ বস্তু আৰু আমি এতিয়া আনবক্সিং কৰি খাম না কি এইটো মই খাম কিন্তু দেখাবি দেই আৰু এটা হ'ব বঢ়িয়া চবে মিলি জুলি পেলাই খাই লওঁ গাইছ মই কিন্তু যাওঁ তো গাইছ আজিৰ ভিডিঅ'টো এইখিনিয়ে আৰু আপোনালোকে যদি চাই পেলাই ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো ধুনীয়াকৈ কৰি দিব আৰু ফেচবুকত মই এটা ভিডিঅ' দিছিলোঁ কঠিয়াৰ আৰু সেই ভিডিঅ'টোত আপোনালোকে বহুতখিনি মৰম দিছে ভাল লাগিছে আৰু আগলৈ সেনেকৈ মৰম দিব আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে